খং সাপেহে ৰাখে বোলে। ইয়াত বহুত মেমৰিজ আছে আগৰ। এটা কঠিয়াত 6 আশীকে থাকে, মানে 6 বাৰ আছে। কিছুমান মানুহ ভিডিঅ' চাই আছে মনে মনে। মোৰো গাটো বৰ এটা ঠিক নহয়। লাইফত চব বস্তুৰে ভিডিঅ' আৰু ৰিয়েল লাইফ, গাঁৱৰ পৰিৱেশ। হাই এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? পুনৰ এটা নতুন ভিডিঅ' লৈ মই বিৰাজে আপোনালোকক স্বাগতম জনাইছোঁ। চ' ড্ৰেছিং ষ্টাইলটো দেখি গম পাইছে আৰু খেতিৰ ছিজন। চ' পথাৰলৈ আহি আছোঁ চাহ দিবলৈ। এইজোপা ময়ূৰ অৰ্জুন গছজোপা। চ' যাৰ ঘৰত খেতি আছে তেওঁলোকৰ খেতি কিমান আগবাঢ়িছে? আমাৰ 50% হৈছে আৰু। এইটো আমাৰ পুখুৰী গোটেই লেতেৰা হৈ আছে, চাফা কৰিব লাগিব এদিন। ইয়াত এবাৰ বহুত মাছ জীয়াইছে হেনো, বাট মই নাছিলোঁ। এদিন চাফা কৰিব লাগিব। মাটি পূৰা বগা কৰি দিছে আৰু অলপ দিনৰ পিছত আৰু চব সেউজীয়া হৈ যাব। তই আগত আমাৰ ৰোৱনীয়ে ৰুই আছে, যাওঁ বলক। চাহ ঠাণ্ডাই হ'ব আৰু এতিয়া। এয়া আমাৰ মাটি ৰুই আছে। মোৰ আপোনাৰ হ'ল 2 দিনমান। অঁ, এই মই কালি আহিছোঁ, কালি পালোহি। কালি আহিছোঁ। অঁ, ইমান গৰমৰ মাজতো কিন্তু পথাৰত ঠাণ্ডা হাৱা এটা, বতাহ এটা দি আছে। ত' এই ওপৰত থকাজনো চাইছে আৰু কিমান পথাৰত থকা মানুহৰ কষ্ট হয়। ধুনীয়া এটা মজা হাৱা দি আছে ইয়াত। এয়া এইফালে হাল বাই আছে। এতিয়া চাহ দি হৈ গ'ল। চাহ দিলোঁ, অলপ টাইমৰ পিছত ভাত দি পেলাই আহিব লাগিব। এতিয়া গৈ থাকোঁ আৰু, খেতিটো কৰিবই লাগিব, নহ'লে খাব ক'ৰ পৰা। ল' মিডল ক্লাছ মানুহ যেতিয়া এইবোৰ খেতি কৰিবই লাগিব আৰু। মোৰো গাটো বৰ এটা ঠিক নহয়, পানী লাগিছে। তাকে পূৰা ৰ'দত আৰু গা কিবি লাগি গৈছে আৰু। হ'লেও উপায় নাই, চলি যাব নে কি কয়? এনেকৈ আগৰ নঙলা জঁপিয়াইছিলে নাই? সৰুতে মানে কোনে এনেকৈ নঙলা থাকে ন? আগৰ দিনততো গেট থাকে, বা আজিকালিহে আৰু। আমি সৰুতে তেনেকৈ নঙলা দি থোৱা থাকে, তেনেকৈ জঁপিয়াই নাই। মই কিন্তু বহুত জঁপিয়াইছিলোঁ। নঙলা মানে খুলি পাৰ নহওঁ, ডাইৰেক্ট জঁপিয়াইহে পাৰ হওঁ আৰু। আজিকালি ভয় লাগে আৰু। ইয়াত এবাৰ মাছ জিওৱা হৈছে পূৰা। ইয়াত বহুত মেমৰিজ আছে। আগৰ লগৰবোৰ আহে, তেনেকৈ চবেই মিলি একদম সাঁতোৰো, একদম ধুনীয়া লাগে আৰু। ওপৰৰ পৰা জঁপিয়াওঁ, ৰোল মাৰোঁ, কোনে কিমান দূৰ তলেদি গৈ পেলাই দূৰত ওলাব পাৰে। এইবোৰ মজা খেল আছিলে আৰু। এইবোৰ দিন মানে গ'ল্ডেন ডেইজ বুলি ক'ম আৰু। চ' এদিন লগৰকেইটাক মাতিব লাগিব, চবেই মিলি সাঁতুৰিম আকৌ। সেই দিনবোৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিম। আজিকালি নিউ জেনেৰেশ্যনটো গেমত, ফ্ৰী ফায়াৰ, পাবজি এইবোৰতেই সীমাবদ্ধ। এইবোৰ ফিল্ডত লৈয়ে নাই পোৱা। হয়, আমিও খেলিলোঁ পাবজি, ফ্ৰী ফায়াৰ, BGMI খেলিলোঁ যেতিয়া ষ্টাৰ্টিঙত। বাট এতিয়া মন নোযোৱা হ'ল আৰু। টাইমৰ লগে লগে এইবোৰ চেঞ্জ হৈ যায়। মই এটাই জানো, লাইফত চব বস্তুৰে মানে মজাটো লৈ চাব লাগে আৰু। এটাই লাইফ, এবাৰ যোৱাৰ পিছত আকৌ নেক্সট জনমত কি হওঁ কোনেও গম নাপায়। চ' মানুহৰ জনম পাইছোঁ এইবাৰ, নেক্সটবাৰ কি শ্ৰেষ্ঠ জীৱ বুলি কয় মানুহক। কয় যদিও কিছুমান ক্ষেত্ৰত শ্ৰেষ্ঠ বুলি ক'ব নোৱাৰি মানুহক। হ'লেও নেক্সটত কি পাওঁ বা। চ' এটাই পাইছোঁ লাইফ, চ' ফূৰ্তি কৰিব লাগে পূৰা। এইটো পুখুৰী চাওক, মাছ পূৰা আছে, মাছ পূৰা মাৰি আছে। বাট এইটো পুখুৰী আমাৰ নহয়, যদি সিঁচো আৰু পিঠি বহল হ'ব। মাছ কিন্তু আছে দেই এইটো পুখুৰীত। মোক মায়ে সদায় এটা কথা কয়, মানে খংটো ভাল নহয়। মোৰ খংটো অলপ বেছিয়ে বাৰু, বাট হ'লেও মোৰ কাৰোবাৰ ওপৰত খং উঠিলেও মই সেইটো ধৰি নাথাকোঁ বেছি টাইম। মই সেইজন মানুহক বেয়াও পাই নাথাকোঁ, মই আগত মাতোঁ। বাট কিছুমান মানুহ আছে, কিবা এটা বা মই কিবা এটা কৈ দিলোঁ বা মোক বেয়া পালে কিবা কাৰণত, সেইটো কথা পূৰা ধৰি থাকে। আছে, ভিডিঅ' চাই আছে কিছুমান, মাত বোল নাইকিয়া নিচিনাই হৈ আছে এতিয়া। সেইবোৰে আৰু, এইবোৰ ধৰি থাকিব নালাগে। এটাই লাইফ, চ' ভালকৈ থাকিব লাগে আৰু। মায়ে কথাটো ভুলকৈ কৈছে নে শুদ্ধ বাৰু আপোনালোকে ক'বচোন। খং হেনো সাপেহে ধৰি থাকে বুলি কয়। চ' আমিতো সাপ নহয়, চ' এইবোৰ ধৰি থাকিব নালাগে আৰু। খং সাপেহে ৰাখে বোলে। কিবা এটা কেতিয়াবা কাৰোবাৰ লগত হয়,
হৈ যায় এইবোৰ লাইফত। চ' এইবোৰ ধৰি নাথাকে ন। চ' এতিয়া আমাৰ কঠীয়া তুলি আছে, কঠীয়া তোলা আকৌ টঙাল দি পেলাই আহিছোঁ। টঙাল দি থৈ আহোঁ। অঁ এই আমাৰ কঠীয়া তুলি হৈ গ'ল, কঠীয়া পূৰা। অঁ ফেচবুকত দি দিলে নি? এইজনী আইতা দেই কঠীয়া তুলি আছে। আমাৰ কঠীয়া ফিনিছ দি দিলে আৰু তুলি। এদিনত কেইটা কঠীয়া তুলিছিলে কৈ দিয়ক? 12টা। এদিনত আইতাই আগতে 12টালৈকে কঠীয়া তুলিছিলে। মানে এটা কঠীয়াত 86কৈ থাকে, মানে 6 বাং 72, মানে 72, মানে 72-80 কঠীয়া মানে এদিনত তুলিছিলে আৰু। সেইটো আপোনাৰ ৰেকৰ্ড নে কি আপোনাৰ লাইফত? মোৰ সেইটোতে ক'ব পাৰিবি, গোটেই ৰংগে মানে সুধি চালেও বেয়া নহয়। অঁ মানে এইটো ৰেকৰ্ড ভাঙিব পাৰিছে নাই? বেলেগে ৰেকৰ্ড ভাঙিব পাৰিছে নে নাই পোৱা? মানে এওঁলোক এই মহিলাসকল মানে এওঁলোক প্ৰতি বছৰে মানে আহে আৰু মানে ৰোৱা টাইমত ৰুবলৈ আহে। যেতিয়া ধান উঠাব হয় তেওঁলোক আহে, মানে আমাক সহায় কৰে আৰু পূৰা। হয় তেওঁলোকে পইচাৰ বিনিময়ত সহায় কৰে, কিন্তু তেওঁলোক নাহিলে কিন্তু মানে এইটো পচিবল নহয়। আজিকালি আমাৰ গাঁৱত পথাৰলৈ যোৱা মানুহ প্ৰায় নাইকিয়াই নিচিনাই হৈছে আৰু। এওঁলোক আহে, সহায় কৰে। চ' চব আৰু নিজে একো কৰা নহয় আৰু আমি এনেকৈ চাহ দিয়া জলপান দিয়া এইবোৰেই হৈ থাকে আৰু। ত' এওঁলোক মানে আমাৰ নিমাতী ঘাট আমাৰ ওচৰে প্ৰায় 4-5 কিলোমিটাৰ আঁতৰত, তাৰে ওচৰৰ মানে দাঁতিকাষৰীয়া লোক আৰু। তেওঁলোক এনেকৈ আহে, তেওঁলোক কষ্ট কৰি খোৱা লোক। তেওঁলোকৰ এই 2টা ছিজনতে মানে মেইন ইনকম চ'ৰ্চ বুলি ক'ব লাগিব আৰু, মানে পইচাটো গোটাই লয়। এতিয়া খেতি ৰোৱা সময়ত বা আকৌ ধান উঠোৱা সময়ত এতিয়া খানা দিবলৈ আহি গ'লোঁ। এইফালে আগত দুগৰাকী ৰুই আছে, তেওঁলোকৰ কাৰণে খানা আহি গ'ল। এতিয়া খোৱাটো মেইন আৰু, মই খোৱাই নাই, আগতে এওঁলোকক দি লওঁ, তাৰপিছত খাম আৰু গা পা ধুই। আৰু এটা জেগাত আছে 4গৰাকী, তেওঁলোককো দি থৈ আহিমগৈ। দি মেলি আৰু মই খাম আৰু গা পা ধুই। এতিয়া টাইম আপোনাৰ 12টা বাজি গ'ল, পানী পূৰা গৰম হৈ গৈছে আৰু। চ' তেওঁলোকক কৈছোঁ আৰু খাই বৈ লওক, কিমান পাৰে ৰুৱক আৰু তাৰপৰা গুচি আহিব আৰু। মানে নিজৰ স্বাস্থ্যটোও কথা আছে দিয়কচোন, ইমান গৰম, কিবা এটা সোমোৱা নিচিনাকৈ লাগিলে ভৰিত। চ' আপোনালোকে জনাবচোন এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ কেনেকুৱা পায়, মানে ভিডিঅ' আৰু ৰিয়েল লাইফ, গাঁৱৰ পৰিৱেশ, এতিয়া খেতি ছিজন। চ' এইবোৰ ভিডিঅ' কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন। চ' মই এই বস্তুটো ভাল পাওঁ। আপোনালোক কৈছিলোঁ আৰু এটা জেগাত আছে 4গৰাকী, তেওঁলোকৰ কাৰণে এতিয়া ভাত লৈ আহিছোঁ, দি থৈ আহোঁগৈ আৰু। চ' এনেকৈ বান্ধি মেলি দিছে আৰু, সেইবোৰ দিন মনত পৰি যায় আগৰ। এনেকৈ বান্ধি দিয়ে সৰুতে, একদম পূৰা জলপান ভাত চাত লৈ যাওঁ আৰু। চ' ব'লক গৈ থাকোঁ। চ' খাবলৈ দিলোঁহি, এয়া চাওক ছাতি তৰি লৈছে এনেকৈ ভাত খাব। চ' মই গৈ থাকোঁ আৰু। চ' মোৰ 2টা জেগাত খাবলৈ দি মেলি আহি গ'লোঁ, আজৰি হৈ গ'লোঁ। চ' মোৰ ডিউটি আজিলৈ ইমানেই আছিলে আৰু। এতিয়া নিজে গা পা ধুই মেলি ভাত খামগৈ আৰু। আগতে তেওঁলোকক দি দিছোঁ, কাৰণ তেওঁলোকে ইমান ৰ'দত কষ্ট কৰি আছে। চ' মই খাম, একো নাই দিয়ক, গা পা ধুই মেলি খাম আৰু। এনেকুৱা ৰিয়েল লাইফ ভিডিঅ' ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, মই আৰু বনাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু। চ' আজিলৈ বাই, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।